Hello friends, welcome back to my channel Jurej Ahmad's class. My dear friends, after a long time again I have come with you. বহুত দিন পিছত মই মোৰ এই চেনেলত আকৌ আহিছোঁ। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে ক্লাছ 6ৰ অসম জাতীয় বিদ্যালয় কোৰ্সৰ ইংৰাজী কিতাপত ইংৰাজী টেক্সট বুকত থকা গ্ৰামাৰ সেকশনৰ কাইন্ডস অফ সেন্টেন্সেছৰ যোনটো পাৰ্ট আছে সেইটো মই আজি বুজাব গৈ আছোঁ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই যে তোমালোকক এইটো ভিডিঅ'ৰ জৰিয়তে বুজাম, তোমালোকৰ কিতাপত থকা পেজ নম্বৰ 15ত চাবা কাইন্ডস অফ সেন্টেন্সেছ দিয়া আছে। গতিকে কাইন্ডস অফ সেন্টেন্সেছৰ বিষয়ে মই আজি তোমালোকক এইটো ভিডিঅ'ৰ জৰিয়তে ক্লাছ কৰাব গৈ আছোঁ। গতিকে চোৱা, তোমালোকে সবেই তোমালোকৰ কিতাপত চোৱা, ইয়াত ধুনীয়াকৈ দিছে কাইন্ডস অফ সেন্টেন্সেছ, যে সেন্টেন্সৰ কেইটা প্ৰকাৰ বা কেইটা ভাগ। তোমালোকে নিশ্চয় এইটো ভিডিঅ' সম্পূৰ্ণ শেষলৈকে দেখিলে সবেই গম পাই যাবা সেন্টেন্সৰ ওপৰত যোনটো ধাৰণা আমাৰ থাকিব লাগে সেইটো ধাৰণা সবেই আহি যাব। গতিকে সবেই চোৱা, ইয়াত ধুনীয়াকৈ দিয়া আছে there are 5 kinds of sentences according to meaning, যে ইংৰাজীত মুঠ কেইটা আছে সেন্টেন্স আমি জানো 5টা আছে সেন্টেন্স। গতিকে সেই 5টা সেন্টেন্স কি কি তোমালোকে এবাৰ চাই লোৱা, মই বোৰ্ডত ধুনীয়াকৈ লিখি দিছোঁ। চোৱা, ইয়াত আছে এক নম্বৰ আছে assertive or declarative sentence, fine. 2 number so interrogative sentence, fine. 3 number আছে imperative sentence, fine. 4 number exclamatory sentence, আৰু number 5 objective sentence. তোমালোকৰ কিতাপত ধুনীয়াকৈ দিয়া আছে declarative or assertive sentence, পিছত চাবা interrogative sentence or question sentence, 3 number imperative sentence, 4 number exclamatory sentence, আৰু 5 number objective sentence. এতিয়া আমি আলোচনা কৰিম যে declarative or assertive sentence কি, বা declarative বা assertive sentence আমি কাক কয়। ইয়াত চাবা, তোমালোকে যি বাক্যই, মই অসমীয়াতে কৈছোঁ, যি বাক্যই সাধাৰণভাৱে কিবা নহয় কিবা এটা ঘটনাৰ বৰ্ণনা কৰে, যে কিবা নহয় কিবা এটা ঘটনাৰ কথা তেওঁ উল্লেখ কৰিব, তেনে বাক্যক assertive sentence বা declarative sentence বুলি কোৱা হয়। ঠিক আছে। আচলতে সচৰাচৰ assertive sentenceক ষ্টেটমেণ্টটো বুলি কোৱা হয়, ষ্টেটমেণ্ট, ফাইন। এনে সেন্টেন্সৰ শেষত কি হয়, ফুল ষ্টপ এটা দিব লাগে, ফুল ষ্টপ এটা বহায়। 2 নম্বৰ চোৱা ইণ্টাৰোগেটিভ সেন্টেন্স অৰ কুৱেশ্যন সেন্টেন্স। ইণ্টাৰোগেটিভ মানে আমি জানো কুৱেশ্যন, হয় নে নহয়? গতিকে তাক বা দিকে লিখিছে কুৱেশ্যন সেন্টেন্স বুলিও কৈছে। চ' ইয়াত কৈছে ইন ইণ্টাৰোগেটিভ সেন্টেন্স asks for an information. This kind of sentences ends with a note of interrogation. So ইয়াত মই অসমীয়াত তোমালোকক কৈ দিছোঁ যে যিবোৰ সেন্টেন্সৰ দ্বাৰা পোনপটীয়াভাৱে একোটা প্ৰশ্ন সোধা বুজায়, তেনে প্ৰশ্নসূচক বাক্যক কি কোৱা হয়, ইণ্টাৰোগেটিভ সেন্টেন্স বুলি কোৱা হয়। ইণ্টাৰোগেটিভ সেন্টেন্সৰ শেষত কুৱেশ্যন মাৰ্ক বা প্ৰশ্নবোধক চিন দিব লাগে। মই এক্সাম্পল দি আছোঁ পিছত। তাৰপিছত 3 নম্বৰটো চোৱা কি কৈছে, imperative sentence. An imperative sentence expresses an order, an advice, a request, or a proposal. In an imperative sentence, the subject, always second person you, is always unexpressed. This kind of sentences always has the verb in its base form and ends with a full stop. মই তোমালোকক অসমীয়াত বুজাই দিছোঁ। তাৰপৰা আদেশ, উপদেশ বা অনুৰোধ, তেনেকুৱা বাক্য যিবোৰ সেন্টেন্সে এনেকুৱা আদেশ, উপদেশ বা অনুৰোধসূচক বাক্য প্ৰকাশ কৰে তাক কি বোলে, ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয়। ইম্পাৰেটিভ সেন্টেন্সৰ শেষত ফুল ষ্টপ বহে। এই এছাৰ্টিভ সেন্টেন্সৰ দৰে ইম্পাৰেটিভ সেন্টেন্সৰ শেষতো এটা ফুল ষ্টপ বহিব, আৰু সাবজেক্ট ৱৰ্ড ইউ উজ্জ থাকিব, মানে এইটো উজ্জ হৈ থাকিব, শো নহয়। এনে ধৰণৰ সেন্টেন্সৰ ভাৰ্ব সদায় প্ৰেজেন্ট টেন্সৰ হয়। মনত ৰাখিবা দেই, এনে ধৰণৰ সেন্টেন্সবোৰত মানে ইম্পাৰেটিভ সেন্টেন্সবোৰত ভাৰ্ব সদায় প্ৰেজেন্ট টেন্সৰ হয়। মই এক্সাম্পল দি আছোঁ। 4 নম্বৰ চোৱা এক্সক্লেমেটৰী সেন্টেন্স। ইয়াত কৈছে an exclamatory sentence expresses a sudden and strong feeling of joy, sorrow, wonder, etc. This kind of sentences ends with a note of exclamation. তোমালোকক অসমীয়াত বুজাই দিছোঁ। এক্সক্লেমেটৰী সেন্টেন্সটো হৈছে যি সেন্টেন্সে মনৰ কোনো আবেগ, ইমোশন বা উৎসাহ প্ৰকাশ কৰে, আবেগ বা উৎসাহ প্ৰকাশ কৰে, তাক এক্সক্লেমেটৰী সেন্টেন্স বোলে। তাৰপিছত চোৱা এক্সক্লেমেটৰী সেন্টেন্সবোৰ সাধাৰণতে হোৱাট,
how এলাস শব্দৰে আৰম্ভ হয় এই তিনটাই হ'ব এক্সক্লেমেটৰী সেন্টেন্সৰ আৰম্ভ হোৱা ৱৰ্ড what how এলাস শব্দৰে আৰম্ভ হয় আৰু শেষত বিস্ময়সূচক চিন মানে এক্সক্লেমেশন মাৰ্ক যাক অসমীয়াত কোৱা হয় বিস্ময়সূচক চিন বহিব মই এক্সাম্পল এতিয়া গোটেইকেইটাৰ দিম তোমালোকে এই পাঁচটা সেন্টেন্স এতিয়া অসমীয়াত ধুনীয়াকৈ বুজি পাইছা এতিয়া তোমালোকে কিতাপৰ লগত মিলাই চাবা কিতাপত তোমালোকৰ প্ৰতিটো সেন্টেন্সৰ লগত এক্সাম্পল দিয়া আছে তাৰ উপৰিও মই তোমালোকক বোৰ্ডত এক্সাম্পল বিলাক এতিয়া দি দিম প্ৰতিটো সেন্টেন্সৰ দুটাকে মই এক্সাম্পল লিখি দি আছো কিতাপত নথকা মই এক্সাম্পল দি আছো কিতাপত থকা বিলাক এতিয়া মই তোমালোকক অসমীয়াত বুজাই দিছো তোমালোকে সেই অসমীয়াত বুজাই দিয়াখিনি বুজি লগে লগে তোমালোকে এক্সাম্পল বিলাক মিলাই চালে তোমালোকে লগে লগে নিজে নিজে বুজি পাই যাবা তাৰ উপৰিও মই তোমালোকক কিতাপত নথকা দুটাকে মই তোমালোকক এক্সাম্পল দি আছো তোমালোকৰ আৰু অলপ সহজ হ'ব বুজিবলৈ গতিকে তোমালোকে এতিয়া প্ৰতিটো সেন্টেন্সৰ দুটাকে এক্সাম্পল চাই লোৱা মৰমৰ ছাত্ৰছাত্ৰীসকল এতিয়া তোমালোকে চোৱা এক্সাম্পল মই এক নম্বৰ সেন্টেন্সটো আছিলে assertive or declarative sentence এতিয়া মই এই সেন্টেন্স পাঁচটা আছিলে পাঁচটা সেন্টেন্সৰ এক নম্বৰ সেন্টেন্সটো হৈছে assertive or declarative sentence যে কিবা নহয় কিবা এটা ঘটনাৰ কথা বুজাব আৰু শেষত কি হ'ব ফুল ষ্টপ হ'ব বা ইয়াক ষ্টেটমেন্ট বুলি কোৱা হয় আমি বুজি পাইছো দুটা এক্সাম্পল চাই লোৱা he goes to market তেওঁ বজাৰলৈ যায় এন্ডত কি হৈছে ফুল ষ্টপ হৈছে গতিকে এই বাক্যটো হৈছে assertive sentenceৰ বাক্য যে কিবা নহয় কিবা এটা ঘটনাৰ কথা বুজাইছে তেওঁ বজাৰলৈ যায় ঠিক আছে নেক্সট দুই নম্বৰ চোৱা বাৰ্ডছ ফ্লাই চৰাইবোৰ কি কৰে উৰে লাষ্টত ফুল ষ্টপ হৈছে এটো কিবা নহয় কিবা এটা ঘটনাৰ কথা বুজাইছে গতিকে আমি এতিয়া গম পালো এই আমাৰ এটা সেন্টেন্স ক্লিয়াৰ হৈ গল দুই নম্বৰ সেন্টেন্স হয় ইন্টাৰগেটিভ সেন্টেন্স কিবা মানে কি ডাইৰেক্ট কিবা এটা প্ৰশ্ন সুধিব হেতুই হ'ব ইন্টাৰগেটিভ সেন্টেন্স আমি জানো ইন্টাৰগেটিভ মানে প্ৰশ্ন সোধা মানে ডাইৰেক্টলি কিবা এটা প্ৰশ্ন সুধিলে সেই বাক্যটো ইন্টাৰগেটিভ সেন্টেন্সত পৰিব এতিয়া তোমালোকে ইন্টাৰগেটিভ সেন্টেন্সৰ দুটামান এক্সাম্পল চাই লোৱা আমি কেনেকৈ ইন্টাৰগেটিভ সেন্টেন্স আমি ইউজ কৰিম বা আমি কোনকেইটা সেন্টেন্স দেখিলে আমি গম পাম দ্যাটছ কল্ড ইন্টাৰগেটিভ সেন্টেন্স ফাইন সো এক নম্বৰ চোৱা ইজ হি এ গুড বয় যদি আমি এই বাক্যটো assertive সেন্টেন্সত কওঁ হি ইজ এ গুড বয় তেওঁ এজন ভাল ল'ৰা আমি ইন্টাৰগেটিভ কৰিলে মানে কুৱেশ্যন ৱৰ্ড আমি কুৱেশ্যন বাক্যটো প্ৰশ্নবোধক বনালে কি হ'ব এই ইজ টু কোড আহি যাব সাবজেক্টৰ জায়গাত আহি যাব তেতিয়া বাক্যটো ইন্টাৰগেটিভ হৈ যাব যে ইজ হি এ গুড বয় তেওঁ এজন ভাল ল'ৰা হয়নে লাষ্টত কি হ'ব কুৱেশ্যন ৱৰ্ড হ'ব তেতিয়া হলে বাক্যটো শুদ্ধ হ'ব দুই নম্বৰ চোৱা হ্যাভ ইউ এ পেন তোমাৰ এটা কলম আছে নে যদি আমি বাক্যটো assertiveত লিখো ইউ হ্যাভ এ পেন আমি তেনেকৈ লিখিম ফাইন কিন্তু আমি এতিয়া বাক্যটো ক'ত লিখিছো কোনটো সেন্টেন্সত লিখিছো ইন্টাৰগেটিভ সেন্টেন্সত বাক্যটো লিখিছো গতিকে এই বাক্যটো হ'ব হেই হ্যাভ টু আগত আহি যাব সাবজেক্টৰ জায়গাত আহিলে বাক্যটো ইন্টাৰগেটিভ হৈ গল গতিকে আমি এনেকৈ লিখিব লাগিব হ্যাভ ইউ এ পেন লাষ্টত প্ৰশ্নবোধক চিহ্ন তেতিয়া হলে বাক্যটো শুদ্ধ হ'ব আশা কৰো তোমালোকে এই দুটা বাক্য উইথ এক্সাম্পল ভালকৈ শিকিছা এতিয়া 3 নম্বৰ বাক্যটো চোৱা আমি এক্সাম্পল সহ তোমালোকক মই দেখুৱাই আছো মাই ডিয়াৰ ষ্টুডেণ্টছ তাৰ পিছত তোমালোকে চোৱা নম্বৰ 3 ইম্পাৰেটিভ সেন্টেন্স যে ইম্পাৰেটিভ সেন্টেন্স কি আছিল আদেশ উপদেশ তেনেকুৱা বাক্য বুজালে যদি আমি কাৰোবাক আদেশ দিলো বা উপদেশ দিলো তেতিয়া হলে আমি তেনে বাক্যবিলাক কি বুজি পাম কোনটো সেন্টেন্সত পৰিব ইম্পাৰেটিভ সেন্টেন্সত পৰিব তো মানে এক্সাম্পল চাই লোৱা শাট দা ডোৰ মই কাৰোবাক ক'লো শাট দা ডোৰ তেতিয়াহ'লে এইটো মই কি কৰিলো আদেশ কৰিলো গতিকে এই বাক্যটো ইম্পাৰেটিভ সেন্টেন্সত পৰিব ঠিক তেনেকৈ যেনেকৈ গো দেয়াৰ এট ওয়ান্স তেনেকুৱা বাক্যবিলাক আমি ইম্পাৰেটিভ সেন্টেন্সত লিখিব লাগিব বা তেনেকুৱা বাক্যবিলাকক ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয় তাৰ পিছত চোৱা নম্বৰ 4 এক্সক্লেমেটৰী সেন্টেন্স কোনবিলাক বা কেনেকুৱা বাক্য বা কেনেকুৱা সেন্টেন্স আমি এক্সক্লেমেটৰী সেন্টেন্স বুলি ভাবিম চোৱা আমি অথনি কৈছিলো মই যে এক্সক্লেমেটৰী সেন্টেন্স বিলাক কি শব্দৰে আৰম্ভ হয় হোৱাট হাউ এলাস হুৰা তেনেকুৱা শব্দৰে আৰম্ভ হয় গতিকে চোৱা হাউ লাভলি দ্য ৰ'জ ইজ আমি তেনেকুৱা মানে কি বিস্ময়সূচক বাক্য যে এক্সক্লেমেশন মাৰ্ক দিব লাগে এক্সক্লেমেটৰী সেন্টেন্সত গতিকে আমি কিবা এটা আচৰিত হৈ গ'লে বা দুখ প্ৰকাশ কৰিলে এলাস হুৰা আমি বহুত আনন্দিত হ'লে তেনেকুৱা ক্ষেত্ৰত আমি এক্সক্লেমেটৰী সেন্টেন্সত বাক্যবিলাক লিখিব লাগে গতিকে ইয়াত চোৱা হাউ লাভলি দ্য ৰ'জ ইজ যে কিমান ধুনীয়া বা কিমান ভাল ৰ'জ ফুলটো কিমান ভাল আমি আচৰিত হৈ পেলাই কৈছো গতিকে লাষ্টত কি হ'ব এক্সক্লেমেশন মাৰ্ক দিব লাগিব দ্যাটছ কল্ড এক্সক্লেমেটৰী সেন্টেন্স ফাইন নম্বৰ 2 চোৱা হোৱাট এ ফাইন বাৰ্ড ইট ইজ লাষ্টত কি হ'ল এক্সক্লেমেশন মাৰ্ক হ'ল তেনেকুৱা বাক্যবিলাক আমি সদায় এক্সক্লেমেটৰী সেন্টেন্সত লিখিব লাগে আশা কৰোঁ চাৰিটা আমাৰ ক্লিয়াৰ হৈ গ'ল সেন্টেন্স এক্সক্লেমেটৰী সেন্টেন্সলৈকে আমি গ'লো তাৰ পিছত তোমালোকে নম্বৰ 5 অপটেটিভ সেন্টেন্সৰ দুটা এক্সাম্পল চাই লোৱা
এতিয়া চোৱা নম্বৰ 5 অপটেটিভ সেন্টেন্সৰ দুটামান এক্সাম্পল আমি কৈছিলো মই অথনি কৈছিলো অপটেটিভ সেন্টেন্স কোনকেইটা যে বক্তা এজনৰ মনৰ ইচ্ছা বা আকাংক্ষা তেনেকুৱা ভাৱ প্ৰকাশ কৰিলে আমি অপটেটিভ সেন্টেন্স বুলি বুজি পাওঁ কিন্তু ইয়াত এটা কথা তোমালোকে মনত ৰাখিবা যে অপটেটিভ সেন্টেন্সত সাধাৰণতে বা বেসিক্যালি আমি মে ওয়াৰ্ডেৰে সাবজেক্টৰ জেগাত আমি মে শব্দৰে আমি অপটেটিভ সেন্টেন্স বিলাক স্টাৰ্ট কৰিব লাগে বা কৰো মে শব্দৰে আমি দুটামান এক্সাম্পল মই লিখিছো তোমালোকে চোৱা may you be happy যে তেনেকুৱা বাক্যবিলাক আমি অপটেটিভ সেন্টেন্স বুলি ধৰি লম দুই নম্বৰ চোৱা may god bless you আমি তেনেকুৱা বাক্যবিলাক ইউজ কৰি থাকো সচৰাচৰ আমি তেনেকুৱা বাক্যবিলাক খুবেই ইউজ কৰো যে may god bless him may god bless you may god bless us তেনেকুৱা বাক্যবিলাক আমি সদায় অপটেটিভ সেন্টেন্সত আমি ব্যৱহাৰ কৰো আশা কৰো সবে তোমালোকে পাঁচটা বাক্য ধুনীয়াকৈ বুজি পাইছা উইথ এক্সাম্পল মই তোমালোকক প্ৰথমে তোমালোকৰ কিতাপত চাবা ধুনীয়াকৈ ইংলিছত মানে কি ধুনীয়াকৈ বহলাই দিয়া আছে আৰু মই সেইখিনি তোমালোকক অসমীয়াত কৈ দিছো কাক বোলে প্ৰতিটো সেন্টেন্সৰ মই তোমালোকক সংজ্ঞা অসমীয়াত কৈ দিছো লগত মই এক্সাম্পল দিছো তোমালোকৰ কিতাপতে এক্সাম্পল দিয়া আছে সেইকেইটাৰ লগত এইকেইটা কম্পেয়াৰ কৰিলে তোমালোকে নিজে নিজে বুজি পাই যাবা এতিয়া চোৱা আৰু এটা কথা যে আমি সেন্টেন্স মুঠ পাঁচটা পাইছো ন যে পাঁচটা সেন্টেন্সক আমি প্ৰতিটো সেন্টেন্সক আকৌ দুটাকে ভাগত ভাগ কৰিছে তোমাৰ ধৰি লও মানে কি প্ৰথমটো আছিল এছাৰটিভ সেন্টেন্সৰ দুটা ভাগ তেনেকৈ ইন্টাৰগেটিভ সেন্টেন্সৰ দুটা ভাগ ইম্পাৰেটিভ সেন্টেন্সৰ দুটা ভাগ এক্সক্লেমেটৰী সেন্টেন্সৰ দুটা ভাগ অপটেটিভ সেন্টেন্সৰ দুটা ভাগ সেই দুটা ভাগ কি এটা ভাগ হৈছে এফাৰ্মেটিভ আৰু এটা হৈছে নেগেটিভ মানে প্ৰতিটো ভাগতেই তোমালোকে পাবা পাঁচটা সেন্টেন্স আছে পাঁচটা সেন্টেন্সক প্ৰতিটো সেন্টেন্সতে এই দুটা ভাগত ভাগ কৰিছে এফাৰ্মেটিভ আৰু নেগেটিভ যে এতিয়া তোমাৰ যদি পৰীক্ষাত আহে যে এফাৰ্মেটিভ বা অপটেটিভ সেন্টেন্স এটাক এফাৰ্মেটিভৰ পৰা নেগেটিভলৈ ট্ৰান্সফাৰ কৰা বা তেনেকৈ লিখিব লাগে গতিকে তেনেকৈ মই এতিয়া তোমালোকক কিতাপত তাৰপিছত চাবা তোমালোকৰ পেজ নম্বৰ 17ত দিছে যে এক্সাম্পলছ বিলাক দিছে এছাৰটিভ সেন্টেন্স বিলাকক এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰিব লাগে তাৰপিছত ইন্টাৰগেটিভ সেন্টেন্স বিলাক এফাৰ্মেটিভৰ পৰা নেগেটিভ কুৱেশ্যন বনাব লাগে তাৰপিছত চাবা ইম্পাৰেটিভ সেন্টেন্স বোৰক এফাৰ্মেটিভৰ পৰা নেগেটিভ বনাব লাগে তেনেকৈ তোমালোকৰ কিতাপত তিনিটা সেন্টেন্সৰ বিষয়ে কৈছে এফাৰ্মেটিভ টু নেগেটিভ ইন্টাৰগেটিভ সেন্টেন্সত কৈছে এফাৰ্মেটিভ টু নেগেটিভ ইম্পাৰেটিভ সেন্টেন্সত কৈছে এফাৰ্মেটিভ টু নেগেটিভ গতিকে তিনিটা সেন্টেন্সৰ বিষয়ে মই তোমালোকক দুটাকে এক্সাম্পল দি বুজাই দি আছো বাকি দুটা মই পিছত বুজাই দিম যেহেতু তোমালোকৰ কিতাপত এই দুটাই আছে গতিকে এই তিনিটাই আছে গতিকে তোমালোকে প্ৰথমতে তিনিটাই শিকিলো বাকি দুটা মই পিছত তোমালোকক বুজাই দিম এতিয়া সবেই মই এই তিনিটা বাক্যৰ এফাৰ্মেটিভ টু নেগেটিভ কুৱেশ্যন এফাৰ্মেটিভ টু নেগেটিভ মই তোমালোকক এইখিনি বুজাই দি আছো সবেই বুজি লোৱা ওকে তাৰপিছত তোমালোকে চোৱা মই যে কৈছিলো প্ৰতিটো সেন্টেন্সৰে দুটাকে ভাগ এটা হৈছে এফাৰ্মেটিভ সেন্টেন্স এটা হৈছে নেগেটিভ সেন্টেন্স যে এতিয়া কৈছে ইয়াত কিতাপত কৈছে এছাৰটিভ সেন্টেন্সবোৰক আমি এফাৰ্মেটিভ সেন্টেন্সৰ পৰা নেগেটিভ সেন্টেন্স কৰিব লাগিব এতিয়া চোৱা এফাৰ্মেটিভ সেন্টেন্স কি আছে ৰাম প্লেজ ক্ৰিকেট বাক্যটো আছে প্ৰেজেন্ট সিম্পল টেন্সত ৰাম প্লেজ ক্ৰিকেট গতিকে এই বাক্যটোক আমি যেতিয়া নেগেটিভ কৰিম তেতিয়া আমাক কি লগাব লাগিব ডাছ লগাব লাগিব আৰু লগত নট লগাব লাগিব এতিয়া ডাছটো কিয় হ'ল যেহেতু বাক্যটো প্ৰেজেন্ট সিম্পল টেন্সৰ বাক্য এটা নেগেটিভ কৰোঁতে ডৰিড ডাছৰ সহায় ল'ব লাগে এতিয়া চোৱা যেহেতু বাক্যটো ইয়াত ছাবজেক্টৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে ডাজৰ আমি সহায় লৈ পেলাই আৰু লগত নেগেটিভ কৰিলে সদায় নট লগাই নেগেটিভ কৰিব লাগে আমি জানো এতিয়া ইয়াত ৰাম প্লেজ ক্ৰিকেট এফাৰ্মেটিভ সেন্টেন্স নেগেটিভ কৰিলে ৰাম ডাজ নট প্লে ক্ৰিকেট ফাইন তাৰপিছত চোৱা আছে এভৰিবডি লাভছ হিম এতিয়া এই বাক্যটাক আমি নেগেটিভ কৰিলে এভৰিবডি নেগেটিভ আল্টিমেটলি নবডি হ'ব গতিকে নবডি লাভছ হিম নেগেটিভ হৈ গ'ল ফাইন তাৰপিছত কিতাপত কৈছে ইন্টাৰগেটিভ সেন্টেন্সবোৰক এফাৰ্মেটিভ সেন্টেন্সৰ পৰা নেগেটিভ কুৱেশ্যন বনাব লাগে নেগেটিভ কুৱেশ্যনছ এতিয়া চোৱা এক নম্বৰ আছে ইজ মিটু হেপি হয়নে এই বাক্যটোক এই সেন্টেন্সটোক আমি কি কৰিম নেগেটিভত কুৱেশ্যন বনাম নেগেটিভ কুৱেশ্যন বাক্য বনাম গতিকে আমি কি কৰিম ইজ মিটু হেপি এই বাক্যটোক ইজ নট মিটু হেপি নহয়নে ইয়াত কৈছে ইজ মিটু হেপি হয়নে ইয়াত মিটু হেপি নহয়নে আল্টিমেটলি বাক্যটোৰ কুৱেশ্যন হৈছে কিন্তু ক'ত হৈছে নেগেটিভত হৈছে নেগেটিভ কুৱেশ্যন হৈছে তাৰপিছত চোৱা ডু দে প্লে চেছ যে সিহঁতে চেছ খেলেনে গতিকে এই বাক্যটোক আমি নেগেটিভ কুৱেশ্যন বনাম ডু দে নট প্লে চেছ সিহঁতে চেছ নেখেলেনে গতিকে তেনেকুৱা বাক্যবিলাক আমি এফাৰ্মেটিভৰ পৰা নেগেটিভ কুৱেশ্যন বনাব পাৰি
তাৰপিছত কিতাপত তোমালোকক ধুনীয়াকৈ কৈ দিছে ইম্পাৰেটিভ সেন্টেন্স এই এফাৰ্মেটিভৰ পৰা আমি নেগেটিভ কেনেকৈ কৰিম ইম্পাৰেটিভ সেন্টেন্সবোৰক এতিয়া চোৱা ইয়াত কৈছে শাট দ্য ডোৰ এফাৰ্মেটিভ আছে শাট দ্য ডোৰ এতিয়া এই বাক্যটোক আমি কি কৰিম নেগেটিভ কৰিম ডোন্ট শাট দ্য ডোৰ আমি এটা ডোন্ট বা ডু নট শাট দ্য ডোৰ তেতিয়াহ'লে বাক্যটো নেগেটিভ হৈ যাব এটা ডোৰ সহায় ল'ব লাগিব তাৰপিছত চোৱা গৈছে গো বেক এতিয়া আমি এই বাক্যটোক এফাৰ্মেটিভ বাক্যত আছে গো বেক এফাৰ্মেটিভ সেন্টেন্সৰ পৰা নেগেটিভ সেন্টেন্স কৰোঁতে এই গো বেক সেন্টেন্সটোক আমি কেনেকৈ নেগেটিভ কৰিম ডোৰ সহায় লৈ পেলাই লগত নট লগালেহে নেগেটিভ হ'ব আমি জানো নেগেটিভ মানে নট গতিকে ডোৰ সহায় লৈ পেলাই আমি নেগেটিভ কৰিব লাগিব এতিয়া চোৱা গো বেক ডু নট গো বেক বা ডোন্ট গো বেক তেতিয়াহ'লে বাক্যটো শুদ্ধ হৈ যাব এতিয়া আমি বুজি পাইছোঁ যে ইম্পাৰেটিভ সেন্টেন্সৰ পৰা এফাৰ্মেটিভৰ পৰা নেগেটিভ কেনেকৈ কৰিম ইম্পাৰেটিভ সেন্টেন্সবোৰক আমাৰ ক্লিয়াৰ হৈছে গতিকে আশা কৰোঁ মই তোমালোকক এইটো ভিডিঅ'ৰ জৰিয়তে 5টা সেন্টেন্স কাক বোলে 5টা সেন্টেন্সৰ সংজ্ঞা 5টা সেন্টেন্সৰ এক্সাম্পল তোমালোকে ভালকৈ বুজি পাইছা উইথ এক্সাম্পল তাৰপিছতো প্ৰতিটো সেন্টেন্সক দুটাকৈ ভাগত ভাগ কৰিছে এফাৰ্মেটিভ সেন্টেন্স এণ্ড নেগেটিভ সেন্টেন্স এতিয়া এফাৰ্মেটিভ আৰু নেগেটিভ সেন্টেন্সক আমি এফাৰ্মেটিভৰ পৰা নেগেটিভ কেনেকৈ কৰোঁ তোমালোকে তাৰ বিষয়ে অলপ ধাৰণা পাইছা আশা কৰোঁ চবেই অলপ বুজিব পাৰিছা সেন্টেন্সৰ বিষয়ে আজি মই তোমালোকক যিখিনি দিছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা তেতিয়াহ'লে তোমালোকৰ গোটেইখিনি সেন্টেন্সৰ ধাৰণা ক্লিয়াৰ হৈ যাব আশা কৰোঁ চবেই বুজি পাইছা যদি তোমালোকৰ কিবা অসুবিধা হয় তেতিয়াহ'লে তোমালোকে কমেণ্ট বক্সত জনাবা কমেণ্ট বক্সত কোনটো অসুবিধা তোমালোকে জনাই দিলে মই তাৰ ওপৰত আকৌ ভিডিঅ' দিম বা তোমালোকক সেইখিনি বুজাই দিম গতিকে আজিৰ ভিডিঅ'টো আছিলে এইখিনি আমি পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত আমি পুনৰ নতুন এটা টপিকছ ডিছকাছ কৰিম তেতিয়া আকৌ তোমালোকৰ লগত লগ পাম গতিকে চবেই তোমালোকে ঘৰত থাকা সুস্থ থাকা যেহেতু মহামাৰী কৰোণাত সিচুৱেশ্যনটো বহুত বেয়া হৈছে গতিকে তোমালোকে সুস্থ থাকা ভালে থাকা সেইটোৱেই কামনা কৰিলোঁ গতিকে আজিলৈ ইমানেই পুনৰ লগ পাম থেংক ইউ ছ' মাছ